সামগুৰি সমষ্টিৰ ২৭ নং শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। শিঙিমাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থীৰ লগত কোনো ফেক্টৰ নহয় বুলি মন্তব্য নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ। প্ৰাৰ্থীগৰাকীয়ে দিনে নিশাই গাঁৱে ভূঞে সমৰ্থকক লগত লৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ ওলাই আহিল শ শ পুৰুষ মহিলা। আগন্তুক পঞ্চায়ত নিৰ্বাচনত শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হোৱাটো এক প্ৰকাৰৰ নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে। ৰাইজৰ এই বিপুল সঁহাৰিত এইবাৰ বহু ভোটত জয়ী হ'ব বুলিও আশাবাদী প্ৰাৰ্থীগৰাকী। আঞ্জুমা বেগম যদি পঞ্চায়ত নিৰ্বাচনত জয়ী হয় তেন্তে সকলো ৰাইজক সমান চকুৰে চাব আৰু যিকোনো কাম ৰাইজক লৈ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মই বিপুল সঁহাৰি পাইছো ৰাইজে মোক বিপুল সঁহাৰি দিছে। য'তেই কৈছো আঞ্জুমা দিদি, য'তেই গৈছো আঞ্জুমা দিদি, চবে এটা কথাই কৈ আছে আঞ্জুমা দিদি, আঞ্জুমা দিদি। না কংগ্ৰেছ, না বিজেপি, না এজিপি।